মাটিবাৰী চৰকাৰী চাকৰি নোহোৱা বাপকৰ চলিগিলা ভাই কিবাকে 24-25 বছৰ বয়সত সোমাইলি আৰু ৰক্ষা নাই। বেপাৰ দোকান চৰকাৰী কন্ট্ৰেকচুৱেল কিবা এটা ল'ব লাগব চাই সেই বয়সত ঘৰখনৰ 80% মান দায়িত্ব আহি যায়। এই নিজৰ ঘৰখন কান ধুনীয়াকে ৰাখবা ইচ্ছা নাযায়। গাখীৰতে মহৰ খুটি হৈ যদি ঘৰখন সজোৱা বস্তুগিলা কম খৰচতে সহজতে আৰু ওচৰতে পায়। পঢ়া কৰি মৈজাখান পাকা কৰি হাওফাল কৰি হ'লেও ঘৰটো ভাল কৰিব লাগিছিল। বাৰিষা চোতালখনত এক কঙন পানীও হয় পালি অলপ মাটি পেলবা লাগিছিল। দেশৰ গৰু ছাগল আহি গোটাই বেণ্ডত সোমাই বেজাই অনিষ্ট কৰে পালি গোটাই বেণ্ডটো ভালকে হেঙাত দিব লাগিছিল। ঘৰৰ বাঁহ বেতো নাই খৰচো বেছি পালি গোটাই বেণ্ডটো পাকাৰ ৱাল দিব লাগিছিল। নিজৰ ঘৰখন ধুনীয়াকে সুন্দৰকে ৰাখবা কান্নো ইচ্ছা নাযায়। গাখীৰতে মহৰ খুটি হৈ যদি বস্তুগিলা অলপ সহজতে সুবিধাতে আৰু কম খৰচতে পায়। টেনশ্যন নোহোৱা হৈ যাব যদি গোটাই ঘৰৰ বেণ্ডটো পাকাৰ ৱাল দিব পাৰি। যিহে খৰচ আমাৰ নিচিনা মানুহে সেইগিলা ভাববাহে পাৰি। অ'ত ত'ত অলপ চলপ গম পাইছোঁ আজিকালি বোলে কিবা ফল্ডিং টাইপৰ ৱাল ওলছি এক্সট্ৰাকে কিনি আনি ফিটিং কৰি দিব পাৰি। সেই কম খৰচতে বোলে নিজৰ কেম্পাছটো পচন্দ মতে পাকাৰ ৱাল দি বেৰি ল'ব পাৰি। অত্তত বিচাৰি খুচৰি খবৰ লৈ আহি পালোঁ বিজুলীবাৰী দৰঙৰ। এই দাদাজনৰ মুখত গোটাই কথাখিনি জানিম এইখন বিশেষ ৱালৰ। আহক। লগত আছে দাদা জয়ন্ত দা। দাদা নমস্কাৰ। এই বস্তু খুব দেখি থাকোঁ, এই ৱালখন খুব দেখি থাকোঁ আৰু খবৰ পালোঁ যে আপুনি বিশেষভাৱে এই ৱালত কাম কৰি আছে। গতিকে একদম আপুনি আপোনাৰ মতে কওকচোন বাৰু কেনেকুৱা কি বস্তুটো আমাৰ কাৰণে যিহেতু বস্তুটো নতুন একেবাৰে। এইখন একচুৱেলি কি ফল্ডিং বাউণ্ডাৰী ৱাল হয়। এইখনৰ কি হয় মেইন যিটো আমি ইটা দি বনাওঁ তাতকৈ কষ্টিংটো মোটামুটি আপোনাৰ এখন ৱালত যদি 80,000 মানে 1 লাখ টকা পৰে তেতিয়াহ'লে এখন মোটামুটি আপোনাৰ 70 to 80 আহিব। ইয়াত মানে কি হয় দুটামান বেনিফিট আছে কি আপোনাৰ ইয়াত কোনো হেডেক নাথাকে। এতিয়া চাওক মেটেৰিয়েল যদি আপুনি আনিব যায় মেটেৰিয়েল আপোনাৰ ৱেষ্টেজ হ'ব, য'ত পেলাব তাৰ পৰা ৱেষ্টেজ হ'ব। ইয়াতে কোনো ৱেষ্টেজৰ চান্স নাই, আপোনাৰ কোনো একো হেডেকে নাই তাৰমানে ইয়াতে কষ্ট আপুনি কমত পাব। নিজে বনালে যিখিনি খৰচ হয় তেতিয়া বহুত কম খৰচতে হ'ব। প্লাছ এখন মানে কি হয় মানুহ এতিয়া চাওক মানুহে এখন ফুল ৱাল দিয়া চব মানুহৰ কাৰণে পচিবল নহয় একচুৱেলি। আমাৰ নিচিনা সৰু মানুহৰ কাৰণে পচিবল নহয়। যদি ভাবে বোলে মই বাঁহৰ বাউণ্ডাৰী দিয়াতকৈ মই বোলে পকাৰ এখন হাফ ৱাল দিওঁ মই চিন্তা কৰিছোঁ যে হাফ ৱাল দিম মই। কাৰণ কি আজিকালি বাঁহৰ বেতৰ যিটো খৰচ হয় আপুনি যদি মোটামুটি 30 ফুট এখন বেৰ বনাব যায় তাত মোটামুটি আপোনাৰ 2000 টকা কষ্টিং এটা আছে। 30 ফুটৰ এই বেৰাখন মোটামুটি আপোনাৰ 4 গুণ মান দিলে আপোনাৰ এখন ৱাল হৈ যায় আৰু এতিয়া লাষ্টিংটো আপুনি পাই যাব জিলংগি বিজি থাকে। এতিয়া সেইখন দেখিছে আপুনি এখন হাফ ৱাল হয় এখন জাষ্ট মই চেম্পল হিচাপে মাৰি থৈছোঁ মই এখন আধা মই এখন ফুল এখন হাল কোনোবা যদি হাফ বিচাৰি লাগে হাফ হিচাব পাৰে আৰু কাৰোবাক যদি ধৰক ফুল হিচাব লাগে ফুল হিচাব পাৰে। তো বাৰু আহকচোন বাৰু আপোনালোকে বাৰু যিমান পাৰি মই বিশেষকৈ কি হয় কষ্টত মই কম্প্ৰমাইজ কৰিলোঁ মই কোৱালিটি কম্প্ৰমাইজ নকৰোঁ দেই। কোৱালিটি প্ৰথম কথাটো আচল কথাটো হ'ল মানে কি কম খৰচত হ'ব। প্ৰথম কথা আমাৰ জেনেৰেলি মানুহবিলাকে যিটো প্ৰকাৰ ৱাল বনায় তাতকৈ কম খৰচত হ'ব। আৰু এই ডিজাইনবিলাক মানে কি ডিজাইনবিলাক আপোনালোকে বনাওঁতে কৰে ইয়াতে বনায় ডিজাইনটো ইয়াতে বনোৱা হয়। মানে খৰচটো কি হিচাপত স্কুৱেৰ ফিট হিচাপত লয় নে কেনেকুৱা? একচুৱেলি স্কুৱেৰ ফুট হয়। স্কুৱেৰ ফুট মোটামুটি এতিয়া মাৰ্কেটত 140 চলি আছে। মই তাৰ ডাউনত মই যিমান পাৰিম মই দিব ট্ৰাই কৰি আছোঁ। কাৰণ এইটো নহয় যে মই অকল ৱালখন দিয়ে যে মুনাফা ঘটিম সেইটো নহয়, মানুহৰ উপকৃত হওক। আহকচোন বাৰু মানুহখিনি কম্পেয়াৰ কৰিব আহক, বেলেগত ৰেটটো কম্পেয়াৰ কৰি আহক। মই যিমান পাৰিম মই কমত কৰাবলৈ মই চেষ্টা কৰিম মই। আৰু দৰ্শকসকলক ইয়াতে মই এইটো জনাই থৈ দিছোঁ মোৰ যিখিনি দৰ্শক মোৰ পেজৰ জৰিয়তে যিখিনি মানুহলৈ ভিডিঅ'টো যাব আৰু খুব মোৰ দেখিও খুব ভাল লাগিছে, খুব পচন্দৰ বস্তু হ'ব এইটো। আৰু যদি আপোনালোকে বিচাৰে এনেকুৱা এখন ৱাল আপোনালোকৰ ঘৰৰ সন্মুখত হওক, আপোনালোকৰ ঘৰৰ কেম্পাছটো এনেকুৱা এখন ৱালেৰে যদি সজাই তুলিব বিচাৰে আপোনালোকে তেতিয়াহ'লে আপোনালোক আহক আৰু এই জয়ন্ত ককাইদেউক লগ